নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ বাবু আছাম ইউটিউব চেনেলটোলৈ। বিশেষভাৱে চৰ্চিত হৈ আছে আপোনালোকে জানে ইয়ান পৰাগৰ কথা, যিহেতু তেওঁ ঘৰুৱা ক্ৰিকেটত যিয়ে অনাগত দিনত হৈ যোৱা ক্ৰিকেট যেনেকৈ ৰঞ্জি ট্ৰফি হওক বা মুস্তাক আলী ট্ৰফিয়ে হওক বা বিজয় হাজাৰে ট্ৰফিয়ে হওক, তেওঁ যি প্ৰদৰ্শন অব্যাহত ৰাখিছে সেই প্ৰদৰ্শনৰ ওপৰত চকু ৰাখি বিশেষ কিছুমান ক্ৰিকেটাৰ বা ডাঙৰ ডাঙৰ ব্যক্তিয়ে কয় যে তেওঁ ইণ্ডিয়া টীমত খেলাটো খেলিবলৈ পাওক, সুযোগ পাওক। তেওঁ যি ফৰ্ম অব্যাহত ৰাখিছে সেই ফৰ্ম অব্যাহত ৰাখি তেওঁ সুযোগ পাওক। তাৰ ওপৰত ভিডিঅ'টো বনাইছোঁ আজি। গতিকে চেনেলটোলৈ যদি নতুনকৈ আহিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থওক, যাতে মই দিয়া ভিডিঅ' আপোনালোকে সোনকালে পায়। আৰু ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকক, যিহেতু এই সবিশেষ ইয়ান পৰাগে এটা মন্তব্য কৰিছিলে। কি মন্তব্য কৰিছিলে মই আপোনালোকক জনাম। যে বিশেষ কিছু ব্যক্তিয়ে যেনেকৈ যিদৰে কৈ আছিলে যে তেওঁ ইণ্ডিয়া টীমত চান্স পাওক, সেইটো ইয়ান পৰাগেও তেওঁলোকক কয় যে তেওঁ কেনেকৈ খেলিবলৈ পাব বা খেলিব, সেইখিনি কথা তেওঁ অৱগত কৰিছে। মই আপোনালোকক জনাই আছোঁ। গতিকে অকণো ভিডিঅ'ৰ স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকক। বিভিন্ন ডাঙৰ ব্যক্তিয়ে কোৱাৰ আগতে হয় ইয়ান পৰাগে ইণ্ডিয়া টীমত চান্স পোৱাটো জৰুৰী। মই ভাবোঁ ইয়ান পৰাগে যিটো ফৰ্ম অব্যাহত ৰাখিছে সেইটো ফৰ্মত তেওঁ ইণ্ডিয়া টীমত চান্স পাওক। গতিকে আপোনালোকেও কি বিচাৰে আপোনালোকে কমেণ্টত জনাব যে তেওঁ চান্স পায় নে নাপায়। গতিকে আপোনালোকেতো যোৱা খেলসমূহ যদি চাইছে, যদি নাই চোৱা মোৰ ভিডিঅ'ত মই জনোৱা আছে, আপোনালোকে চাই ল'ব পাৰিব। তেওঁ যিখিনি ফৰ্ম অব্যাহত ৰাখিছে, যি মেটচ খেলি আছে বৰ্তমান, যিহেতু এবাৰ ৰঞ্জি ট্ৰফিত তেওঁ 28টা বলত 76, সেইখন 19টা বলত 50 ৰান মাৰিছিলে। তেনেকৈ তেওঁ ডাঙৰ ইনিংছ খেলিছিলে। বৰ্তমান এখনত 176 তেনেকৈ মাৰি তেওঁ ডাঙৰ ইনিংছ খেলি অসম টীমটোৰ কাৰণে তেওঁ যথেষ্টখিনি তেনেকৈ কষ্ট কৰি আছিলে। গতিকে সেয়াৰ ওপৰত আমি ভাবোঁ তেওঁ ইণ্ডিয়া টীমত খেলিবলৈ সুযোগ পাওক। যিদৰে ব্যক্তিসকলে কয় যে তেওঁ ইণ্ডিয়া টীমত চান্স ল'বলৈ সুযোগ, তেনেকৈ আমিও ভাবোঁ। আপোনালোকে কি ভাবে আপোনালোকে জনাব। গতিকে তেনেধৰণৰ মন্তব্যৰ পৰা ইয়ান পৰাগে কয় যে ক্ৰিকেট খেলাটো সহজ বুলি কৈছে, কিন্তু টীমত ভাল প্ৰদৰ্শন কৰাটো ইমান সহজ নহয়। যিহেতু চাপ থাকে তেনেধৰণৰ টীমত, এনেকৈ চাপ যিহেতু খেলখনৰ কথা থাকে। খেলখন কেনেকৈ গ'লে খেলখন জিকিব বা খেলখন কেনেকৈ ৰখিব, সেইখিনি চাপটো থাকেই খেলৰ অৱস্থাত। আৰু তেনেকৈ সেইখিনি চাপ থাকিও প্ৰদৰ্শন দেখাবলগীয়া হয়। তেওঁ সেইখিনি কথা অনুৰোধ কৰে যে টীমত খেলাটো ইমান সহজ, খেলাটো সহজ, কিন্তু ভাল প্ৰদৰ্শন দেখুৱাটো ইমান সহজ নহয়। তাত বিভিন্ন চাপ থাকে। আৰু তেওঁ আকৌ কয় যে ইণ্ডিয়া টীমত খেলিবলৈ বৰ্তমান তেওঁ চান্স পোৱা নাই সঁচা, কিন্তু অনাগত 3 মাহ বা 3 বছৰ তেওঁ আশাবাদী। সেই 3 বছৰৰ ভিতৰত তেওঁ ইণ্ডিয়া টীমত খেলিবলৈ সুযোগ পাব, সেইটো তেওঁ আশা কৰে। গতিকে আপোনালোকে কি ভাবে আপোনালোকেও জনাব। গতিকে আজিলৈ ভিডিঅ'টো যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।